Difu Treasury Alamki Deputy Commissioner Pen Treasury Asai Phu Pen Bang Choksi Chokomar Phan Difu Thana Long FIR Kipi West Karbi Long Kerunya Long Holy Ram Terang Phan Kang Thum Karni BJP La Pen Congress Kaning Jele Ison Keklem Leson Holy Ram Terang BJP Ben Kachetoidun MP candidate Horen Singh Bia Phan West Karbi Long Along Kang Thum Karni Kardom Karbi Prantam Along Penili Philobon Krupi Nun Beer Tang Ton Pen Archwek Qatar Lip Pen Kelong Ateng Difu Treasury Asai Kam Asai Phu Pen Bang Choksia Phan Deputy Commissioner Pen Difu Thana Long FIR PC Police Phan Pane Pontoy March ending hood contractor Pen Sorkari Asai Kam Phan Tangka Kehang Tara Koi Pensi Bang Choksia Phan Police Phan Pane Pontoy John Pharu Isya Chainong Pathilote Teke Tathi Difu Treasury Asai Hemalong Arondre Pen Tangka Kehang Pakiwai alam ki abatai ki onga jaw Karbiang Long Deputy Commissioner Pen Difu Treasury Asai Kam Asai Phu Pen Chokomar Bang Choksia Phan Difu Thana Long FIR PC Police Atuma Phan Pane Pontoy কিন্তু কিছুমানৰ যাৰ টকা দিয়া নাই যাৰ ওচৰ দিয়া নাই ইহঁতৰ গোটেই কিটা এফালে থৈ দিছে মানে টকা নহলে মানে এটা কামো নচলে এইটো ট্ৰেজেডি নাম অমৰেন্দ্ৰ শৰ্মা নেকি দেখে একাউণ্টেণ্ট হেমনজিৎ হনিকৈ সেইটোৱে বেছি কাৰণ তেখেত আহাৰ পিছৰ পৰা কোৰ এপইণ্টি লিষ্টৰ কাৰণে বোলে টকা লাগে এপইণ্টি লিষ্ট নহলে আমি ধৰবা দিব নোৱাৰো বোলে আমি ষ্টাফৰ কাৰণে ভুগি নাথাকো তো পইচা দিলে কিন্তু সলভ হৈ যায় পাৰে দিব পাৰে কিন্তু পইচা নহলে পইচা নিদিলে নহয় মানে নোৱাৰে আৰু পইচা দি সলভ কৰিব পাৰা হলে কিহৰ কাৰণে আমাক কিবা কৰিছে কিমান হাম্পাৰ কৰে এইটো আমাক লাগে পাৰ মান আমাক সদায় এটা সালাৰি আনিবলৈ আমি টকা নিদিলে ইয়াত পাৰ নহয় এইটোৱে একাউণ্টেণ্টৰ তাতে আছা মোৰ 26 হা 26 তাৰিখ ৰাতিপুৱা মৰ্নিং সোনকালে উঠি পেলাই সোনকালে হওক বুলি 9:15 ত টকা লৈছো এতিয়ালৈকে মোৰ তাত ট্ৰেনজিটৰ আপোনালোকে প্ৰমাণ চাব পাৰে তে এই ৰেজিষ্টাৰটো কিহৰ কাৰণে যোৱাকালি পৰ্যন্ত একাউণ্টেণ্টৰ টেবুলত আছিলে মই 5,000 দিয়াৰ পিছতহে লগে লগে টিঅ চাৰ্টাৰ আছে কিন্তু টিঅ এইবিলাক চাব সৰু এমন কোনো নাচাই না তা আমাৰ টোকেন আমি তো এটাই জানো যে টোকেন যদি আমি ৰিজাৰ্ভ কৰিব যাওঁ তেন্তে আমি এইটো হয়ে সদায় বছৰো সেইকাৰণে কাউন্সিলৰ পৰা যেতিয়া চেক যদি সোনকালে দিব নোৱাৰে মানে কি কয় সাইন যদি পোৱা নাই দিব নোৱাৰে আমাক নাম্বাৰটো দি পেলাই আমি ৰাতি লাগিলে কেতিয়াবা 1 বাজি হলো আমি টোকেন কিন্তু সেই দিনটো আমি 6:30 নেকি 6:30 মান টোকেন তো টোকেন লোৱাৰ পিছত আমি গলো আৰু ঘৰতে কোনো সব ফিল আপ কৰি মিলি কোনোবা দি দিও সহি লৈ মিলি আমাৰ এই লগৰীয়া কেইটাটো আহিছে ৰাতি 12 বাজি হলো জমা কৰিব আহিছে নাই একদম 9 বাজি হলে নাই কিন্তু ইমান নাজানে নে যে 9 বাজি যে কিবা মাৰ্চ এন্ডিং হে ক'ব বুলি দেখে নিজে এপ্ৰিল এটাও দিব নোৱাৰে আগৰ টিউবিলাক টিউ সাৰটা ঘুমালে নিজে তাতে কিবা লিখিব দেখেতে এপ্ৰিল দিব তাৰছত ৰেজিষ্টাৰ ওলাব কিন্তু এখেতে এটা এপ্ৰিল দিব নাজানে যেতিয়া অকল সাইন কৰিব তাৰ পিছতহে ট্ৰেনজিট বাহিৰত আমাৰ ৰেজিষ্টাৰ বেল বাহিৰত ওলাব কিন্তু সেইটো সময়ত আকৌ স্কুলৰ কাৰণে আনি না এই স্কুলৰটো উল্টা পুল্টা কৰি ট্ৰেনজিট ওলোৱাৰ পিছতো মানে আমাৰ নাযায় কিয় সাৰৰ সহি ৰেজিষ্টাৰটো ঘূৰি আহাৰ কিয় সাৰ সহি হৈ ৰেজিষ্টাৰ ঘূৰি আহাৰ পিছতো আমাৰ বক্স নাযায় কিহৰ কাৰণে তাই তেখেত নিজে এপ্ৰিল দিব নাযায় কম্পিউটাৰ এটা ধৰিব নাযায় সেইকাৰণে এমন নাজানা হৈ গ'ল কালি সেইকাৰণে তো টাইমটো আৰু অভাৰ হৈ গ'ল যে কিমান কাউন্সিল পৰা পঠাইছে কিমান কম্পিউটাৰ এটাও ধৰিব নাজানে এজন একদম নিজৰ সামনেৰ পৰা এটা ষ্টাফ লৈ নিছে ইয়াত এপ্ৰিল দিয়াবলৈ Tangka ke cholam ke long kachir Abduna Tumla ke Treasury Officer Amarendra Sharma Chokomar Hemanjali Hendikoi Ujjal Kumar Tanti Mangalram Deo Abhishek Das Lonima Rongchehon P Utpol Goswami Lepen Bimol Bosumutaria Tum Henlo Akoi Kido Asai Phula Pen Chokomar Atuma Phan Prevention of Corruption Act 1988 Ateng Police Phan Pane Pontoy Difu Treasury along Tangka ke cho Alam Birta ke Tokhut Anta Alam Suluk Ason se Theklong নামটো কৈ দিবচোন অমৰেন্দ্ৰ শৰ্মা হা অমৰেন্দ্ৰ শৰ্মা কেতিয়া জয়েন হৈছে কৈ দিবচোন মই অক্টোবৰ 26 তাৰিখে কৰিছোঁ ধুনীয়া হৈছে দিয়া হয় আপুনি ৰুম বন্ধ কৰি কেনে কাকো সোমাব নিদিয়ে তেওঁলোকৰ লগত আপুনি এইটো মোৰ ভইচ ৰেকৰ্ডিং আছে দুখ লগা কথা হয় নহয় আমি এইকেইটা কথা আমাক কোৱাৰ কাৰণে আমি আপোনাক দুখ লগা কথা এতিয়া সব বেংক 2018 to 19 সেশনত আপোনালোকে যেটো ফাইল যিমান পেন্ডিং হৈছে আপুনি যিমান মানে সিগনেচাৰটো কৰিব পাৰিব নে যিমান ভুল এইখিনি আছে যে পইচা দিলে মানে সিগনেচাৰটো কৰিব সুবিধা হৈ ইয়াতে না না বহি থাকো বুলি নহয় আমি যে
যে ৰাইজৰ কমপ্লেইন অহাৰ কাৰণেহে আমি আহিবলগীয়া হৈছে বাইদেউ চিগনেচাৰ নকৰা হৈছে নে কি হৈছে সেইদিনাখনে চিগনেচাৰ কৰিলে কেইদিন হৈছে পেণ্ডিং আমি 15 তাৰিখ চেক লৈছোঁ মানে চেক 15 তাৰিখ আজি কেই তাৰিখ আজিতো 31 তাৰিখ হ'ল চিগনেচাৰ কৰা নাই ইয়াতে আছে স্যার 27 আছে এইটো কলেজৰ প্ৰফেছৰ দৰমহা এইবিলাক 27 আৰু 49 লাখ আজিলৈকে যোৱা নাই নহ'লে কথা মই গম নাপাওঁ আমাৰ ডেলিং কি কৰিছে কিন্তু মোক আজি গোটেই দিন আছোঁ যোৱাকালি গোটেই দিন আছোঁ মই একো হেৰি কৰিব পৰা নাই চাব পৰা নাই সেইটোৱে কথা ভালকৈ পেণ্ডিং কৰি আছে সিহঁতে মানে পইচাহে মানে বিচাৰি আছে মানে বস্তুটো পইচা কথাটো মোকতো কোৱা নাই আপোনাক মই কোৱা গম নাই নাপাওঁ নহয় আচ্ছা আমাৰ ডেলিঙে হেৰি কৰে পাছ হোৱা নাই মইতো ৰখি আছোঁ গোটেই দিন পাব নেকি বুলি ভাত নোখোৱাকৈ আহিছোঁ ৰাতিপুৱা মই হাৰাসমেণ্ট পাই আছে কি পাব্লিকে কি হাৰাসমেণ্ট পাই আছো মোৰ লগতে চব পাব্লিকে হাৰাসমেণ্ট পাইছে হাৰাসমেণ্ট পোৱাটো এইটো তিনিদিনৰ পৰা টকেন লোৱা বস্তু এতিয়ালৈকে গৈ পোৱা নাই এতিয়া টাইমটো চাওক আপোনালোকে 9:30 কিমানমান 9 বাজি হৈ গ'ল 29 দিনাখন 3টা বাজিত আছিলে লাষ্ট ডেট বেংকে দিছিলে সেই লাষ্ট ডেটৰ পৰা মানুহবিলাক আহি ইয়াতে টকেন লৈ এতিয়ালৈকে এই টকেনৰ পৰা এতিয়ালৈকে ইয়াতে কিবা কৰা নাই কি হৈছে কি হোৱা নাই এইটোতো আপোনালোকে ট্ৰেজাৰী অফিচাৰক সোধক আচ্ছা ট্ৰেজাৰী অফিচাৰ যে এতিয়া পইচা দিলেহে চাইন কৰা হয় এইটো কথা হয় নেকি এইটো পাব্লিকে কৈ আছে মইতো দিব পৰা নাই কিন্তু পাব্লিকে কৈ আছে চবে এইটো দিহে কাৰণ চাওক মই যিটো দেখিছোঁ মোৰ বস্তুটো মোৰতো বেছি নহয় অলপমানেই আছিলে কিছুমান লাখ টকাবিলাক যোৱাকালি অহা পৰহি অহাবিলাক আজি অহাবিলাকো চব বেংকত গৈ যোৱা সেইটোৰ পৰা প্ৰমাণ কৰিব পৰা যায় কি এই বস্তুটো নিশ্চয় আছে বুলি মই সন্দেহ কৰিছোঁ কাৰণ মইতো দেখা নাই নিজ চকুৰে দেখা নাই কিন্তু সন্দেহত এইটো কৈ আছোঁ মই ऊपर स्टाफ लोग ठीक है लेकिन जो टीओ साहब है टीओ साहब काम क्यों नहीं कर रहा पता नहीं उसको करना चाहिए था आप देखिए जो टीओ साहब अगर काम कर लेता तो शायद शाम 6 बजे तो होना चाहिए था लेकिन आज अभी इस टाइम समय 9 बज चुका अभी तक काम कंप्लीट नहीं हुआ तो मेरे ख्याल से कुछ ना कुछ शायद गड़बड़ है अंदर के अंदर आप कौन है कॉन्ट्रैक्टर है क्या हाँ थोड़ा थोड़ा कर लेता हूँ 1-2 रुपया पापी पेट का सवाल है तो इसको लिए मैं यहाँ आया हूँ अभी तक काम नहीं हो रहा है शायद आशा करता हूँ ऊपर वाला से हो जाए बस आखिरी दिन है নিৰ্দেশ দিছে অভিযোগ অহাৰ কাৰণে যে অফিচটো চিল কৰি দিব লাগে গতিকে সেই হিচাপত সেই নিৰ্দেশ মৰ্মে আমি আহিলোঁ পুলিচো আছে গতিকে সেই নিৰ্দেশ মৰ্মে আমি চিল কৰি দিলোঁ ইয়াত কিবা পাইছে নেকি আপোনালোকে আপত্তিজনক বৰ্তমান আমাৰ কি কয় আমাৰ পুলিচে কিছুমান কিবা পাইছে যোনটো চিজ কৰিছে 4,000 টকা 500 টকীয়া যোনটো আছিলে সেইখনটো আমাৰ ট্ৰেজাৰী অফিচাৰ যোনটো ৰুমৰ পৰা সেইটো আছে তাৰ বাহিৰে বাকীটো তেনেকৈ পোৱা নাই কিন্তু আমাৰ মেইন কথাটো হ'ল কি যোনবোৰ নথি পত্ৰ যোনকৈ আছে তাত ভিতৰতে থাকিব আৰু চিল কৰা থাকিব যেতিয়া ইনভেষ্টিগেশ্যন কোৰ্টে যোনটো নিৰ্দেশ দিয়ে তেতিয়া সেই হিচাপত যোনটো অথৰাইজ এজেঞ্চি ইহঁতে গোটেই নথিবিলাক চাব পাৰিব ইয়াতো বেলেগ এজেঞ্চি যোনটো FIR দিছে তাৰ ওপৰতো সেইটো তদন্ত হ'ব যোনটো এজেঞ্চিবিলাক দিয়া আছে তেখেতসকলে তদন্তটো কৰা হ'ব আৰু এখেতসকলে কিবা এৰেষ্টৰ কাৰণে কিবা অৰ্ডাৰ উলিয়াইছে নেকি বৰ্তমানটো তেনেকৈতো গম পোৱা নাই কিন্তু বৰ্তমান আমাৰ যোনবোৰ ইনভেষ্টিগেশ্যন এজেঞ্চি আছে তেখেতসকলে সেইখন কথাটো ক'ব পাৰিব আৰু এৰেষ্টৰ কথাটো বৰ্তমানটো তেনেকৈ গম পোৱা নাই তাৰপিছত যিখিনি ডিপ্ৰাইভ হৈ আছে মানুহ যিখিনি বিল চিল নাপালে যে তেওঁলোকে সেইখিনি পোৱাৰ কাৰণে কিবা ব্যৱস্থা কৰিব নেকি প্ৰশাসনৰ ফালৰ পৰা প্ৰশাসনৰ পৰা আমাৰ পৰাটো তেনেকৈতো নাথাকে কাৰণ এখন যোনটো ফাণ্ড আছে সেইটো বেলেগ থাকে আৰু যোনটো প্ৰভিজন তেখেতসকল থাকিব সেই মতে আৰু গভৰ্ণমেণ্টৰ যোনটো নিয়ম নীতি মতেহে কামবোৰ হ'ব গতিকে তাৰ বাহিৰে আমি ক'ব নোৱাৰিম West Karbi Anglong Khiruni along ASTC pen kilik kithur Holiram terang aphan song pen ingthum arni pon pusi Khiruni pen nilituma pherangke kat news along birtanak pali MP Kiliga Thama along ASTC pen kachadan dun Holiram terang aphan West Karbi Anglong Khiruni along song pen kangthum karni padusi kilika pongbut kibut pangcheng song pen kardom chipi seroy data phi arangli kilik alam the along BJP la pen Congress kaning jele eson la pen ke claim le eson busining je
alang li ningje thulo suri hini ra kripli aningkan MP kilega hu dokpo kalong songja po Rajnath Singh Karbi Anglong la penti mahasao phan hemprek nang pipo pusi ningje te kanglo bonda difu dispor la pendel hialong BJP sarkar chari long thaya phi hemprek alam tenedet pusi terang asam hu ningje এবার যি পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যন আহি আছে আমাৰ এই সমষ্টিত 18 এপ্ৰিল তাৰিখে হ'ব কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও জিলা এই তিনিখন পাহাৰীয়া জিলাক লৈ পেলাই যি আমাৰ পাৰ্লিয়ামেণ্টাৰী সমষ্টি এই সমষ্টিত আমাৰ ইয়াৰ ৰাইজে প্ৰায় 15 লাখ ৰাইজৰ কাৰণে আমাৰ আটাইতকৈ যিবিলাক গুৰুত্বপূৰ্ণ বিষয় এই বিষয়বিলাকেই স্বাভাৱিকতেই এই ইলেকশ্যনত ডাঙৰ ইছ্যু হিচাপে আহিব বহুতো ইছ্যু আছে তাৰ ভিতৰত ডাঙৰ ইছ্যু হ'ব আমাৰ ইয়াৰ কাৰণে এই অট'নমাছ ষ্টেট হিল ষ্টেট কাৰণ এই হিল ষ্টেটটো যদি দিবলগীয়া হয় বা আনিবলগীয়া হয় তেতিয়াহ'লে ইণ্ডিয়ান পাৰ্লিয়ামেণ্টত আইন এটা পাছ কৰিব লাগিব 244 আৰ্টিকলটো ইমপ্লিমেণ্ট কৰাব লাগিব সাধাৰণ এটা সংশোধনৰ যোগেদি এইটো এটা কথা আৰু তাৰ লগতে আৰু কেইবাটাও বিষয় আছে এইবিলাক হ'ল ডেভেলপমেণ্টৰ কথা গতিকে কংগ্ৰেছে তেওঁলোকে তেতিয়া ক্ষমতাত থকা সময়ত যিটো সময়ত তেওঁলোক ডিফুত তেওঁলোকে ক্ষমতাত আছিলে দিছপুৰত আছিল দিল্লীত আছিলে সেইটো সময়ত তেওঁলোকে অট'নমাছ ষ্টেট কিয় নানিলে আনিব নোৱাৰিলে তাৰমানে আনিব বিচৰা নাই আচলতে সেইকাৰণে কংগ্ৰেছে এইটো কথা কোৱাৰ কোনো অধিকাৰেই নাই তেওঁলোকে এক নম্বৰ ঠিক ধৰণে বিজেপিৰ কথা আমি সকলোৱে জানো যে গাডকাৰী ডাঙৰীয়া আহি পেলাই কৈ গ'ল ৰাজনাথ সিঙে আহি কৈ গ'ল ডকমকাত ঠিক তেনেদৰে LK আদৱানী আহি কৈ গ'ল খেৰণি চাৰিআলিত যে তেওঁলোকে অট'নমাছ ষ্টেটৰ বিষয়ে ভাল ধৰণে উইথ ইম্পৰ্টেঞ্চ তেওঁলোকে এইটো আলোচনা কৰিব নকৰিলে গতিকে তেওঁলোকে যদি কৰাৰ ইচ্ছাই যদি আছিল যোৱা 5টা বছৰ তেওঁলোকে শুই আছিল নেকি যে বিজেপিয়ে অট'নমাছ ষ্টেটৰ ওপৰত কথা কোৱাৰ অধিকাৰেই তেওঁলোকে দাবী কৰাৰ পিছৰ কথা সেই কথা কোৱাৰ কোনো অধিকাৰেই নাই বৰঞ্চ আজিৰ দিনটোত কাৰ্বি আংলং ডিমা হাছাও পশ্চিম কাৰ্বি আংলং ৰাইজে অট'নমাছ ষ্টেট নোপোৱাৰ প্ৰধান কাৰণটো হ'ল এই বিজেপি আৰু কংগ্ৰেছ তেওঁলোকে প্ৰধান বাধা আমাৰ কাৰণে তেওঁলোক আঁতৰিহে কিন্তু ইয়াৰ মানুহে অট'নমাছ ষ্টেটটো পাব এই কাথাৰ ডাঙৰীয়া এতিয়া APSLC তেওঁ আকৌ নতুনকৈ দল এই দলটো গঠন কৰিছে যে আমাৰ কথাটো হ'ল কাথাৰ ডাঙৰীয়া তেওঁ অৱসৰপ্ৰাপ্ত বিষয়া তেওঁ ACS অফিচাৰৰ পৰা নমিনেটেড হৈ তেওঁ IAS হ'ল ঠিকে আছে ভাল কথা তেওঁ চাকৰি কৰিছিলে তেওঁ সেইটো দিনত চাকৰি কেনেকৈ কৰিছিল কৰা নাই সেইটো পিছৰ কথা কিন্তু ৰাজহুৱা জীৱনত অহাৰ পিছত তেওঁ প্ৰথমতে কৰিলে জাকাছ কিন্তু জাকাছটো তেওঁ এৰি থৈ আহিলে আজিকালি জাকাছৰ চেয়াৰমেন যিজন আছে খনসিং তেৰণ তেওঁৱেই GI কাথাৰৰ বিৰুদ্ধে যোৱা আৰম্ভ কৰিছিল তাৰপিছত আহিলে 24+ অৰ্গেনাইজেশ্যন সেই 24+ অৰ্গেনাইজেশ্যনৰ যোগেদি তেওঁ APSLC দলটো গঠন কৰা বুলি কয় কিন্তু 24+ অৰ্গেনাইজেশ্যনে তেওঁলোকে মিডিয়াৰ যোগেদি তেওঁলোকে কৈ দিছে যে আমি 24+ অৰ্গেনাইজেশ্যনে APSLCৰ লগত নাই এতিয়া জাকাছো নাই এই 24+ অৰ্গেনাইজেশ্যন নাই তাৰপিছত তেওঁলোকে গঠন কৰিছিলে যে 6th Schedule ইমপ্লিমেণ্টেশ্যন কমিটি 6th Schedule ইমপ্লিমেণ্টেশ্যন কমিটি ডিমা হাছাও ডিষ্ট্ৰিক্টৰ প্ৰেচিডেণ্ট বহিম লাংথাচাই মোক নিজে ফোন কৰি পেলাই কৈছে যে তেওঁ যদিও 6th Schedule ইমপ্লিমেণ্টেশ্যন কমিটিৰ মানুহ আৰু GI কাথাৰো তাতে হয় কিন্তু তেওঁলোকে GI কাথাৰো তেওঁ সমৰ্থন নকৰে কাৰণ তেওঁ পলিটিকেলি ফিট নহয় বুলি কৈছে সেইটো এটা আনফালেদি এতিয়া আকৌ GI কাথাৰৰ লগত থকা মানুহবিলাক আৰু কিছুমান তেওঁলোকক এৰা আৰম্ভ কৰিছে আৰু ASTC জইন কৰাৰ কথা আছে গতিকে APSLCটো আচলতে চিৰিয়াছ পাৰ্টি নহয় GI কাথাৰতে চিৰিয়াছ মানুহ নহয় তেওঁ অফিচাৰৰ সময়ত কি কৰিছিল কিন্তু বাদ কথা কিন্তু আজি কিবা এটা দল অন্যদিনাখন বেলেগ এটা দিন বেলেগ এটা সংগঠন গতিকে তেওঁ আচলতে মানুহৰ মাজত বিশেষকৈ কাৰ্বি আংলঙৰ ডিমা হাছাওৰ মানুহৰ মাজত বিভ্ৰান্তি আনিবৰ কাৰণে হে কোনোবাই তেওঁক কুচুটোৱা যেন লাগে গতিকে APSLC ইজ নট এ চিৰিয়াছ পাৰ্টি গতিকে এই ক্ষেত্ৰত অট'নমাছ ষ্টেট হিল ষ্টেট বা 244A এই বিভ্ৰান্তিৰ কথা নাহে এতিয়া কোনোবাই আচলতে ইয়াত পানী ঘোলা কৰিছে হয় আৰু পানী ঘোলা কৰিবলৈ চেষ্টা কৰিছে হয় কিন্তু আমি মানুহৰ মাজত এই কথাক লৈ যোৱাৰ লগে লগে লাহে লাহে এই পানীটো পৰিষ্কাৰ হৈ আহিছে 20 LA Bachalang so kipar luang kang kheruni jengkha dongkamukam Bachalang so borkok lapen tumpreng arong along non kebangji Lok Sabha kilik along Chipati dunji BJP asong ben haren sing biaphan kangthum karnia sai kedeng pona biota pherangki Kelvin terang pen jangmini phai isiarni katni salong biota nangpali Bangso Maya Long Karbi Anglong Autonomous Council CEM Tuliram Ronghang EM Rup Singh Teron MSc Atum Ram Singh Timong Ruina Terangpi Pavan Kumar Rai MLA Dr. Man Singh Rongpia Tum Chetong Tun
Karbi Anglong Autonomous Council CEM Tiluram Rong Hangpen Mailong Kaning Jepon Non Kebangji MP Kiligalong nang litum Pidong Arjana Pan Atorke so vote Pipen Number 3 Autonomous ST Parliamentary District Parman BJP Asongpen Kajitoy Dun Horen Singh Biapan Pahailo Nang Lapen Lapu Congress candidate laki Ningkan Kwan lo di MP ang hoy ing nideta pita Bini Arnianta Karbi Anglong Apan Thangaching Thura Saita Kedeng Ponavi Lasin none Pongke Parivartana MP le Pahaidun Nang Pusi CEM Ben Mailong Lap Theke Jai Pon Padu Labang So Amailong Akaprek Ratcharia Song Penta BJP Song Along Kachirap Kachitudun Jia Pat Ching Bedun আমি বিদায় দিব লাগিব আমি সংকল্প ল'ব লাগিব আগন্তুক কাৰ্বি আংলং আৰু এনচিলত 18 তাৰিখত লোকসভা ইলেকশ্যনত পৰিৱৰ্তনৰ স্বাৰ্থত অটোনমাছ সমস্যা পূৰণ কৰাৰ স্বাৰ্থত যে বিপুলপুৰত হৰেন সিং বে ডাঙৰীয়া অনুপ্ৰচিৰত ভোটি জয়যুক্ত কৰিব লাগিব যে মই বেছি বহলাই নকওঁ বৰ্তমান যিটো কাৰ্বি আংলং আৰু ডিমা হাছাওৰ ৰাজনৈতিক পৰিৱেশ আমাৰ এই নিৰ্বাচনৰ পৰিৱেশ চাই গম পাইছোঁ যে এইবাৰ কোনো শক্তিয়ে মানে কাৰ্বি আংলঙৰ পৰা আমাক বাধা দিব নোৱাৰে নিৰ্বাচিত হৈ মই ইয়াৰ পৰা ওলাই যাম এই কথাটো নিশ্চিত হৈ গৈছে কিন্তু এটা কথা আছে যিজন ব্যক্তি 35 বছৰ সাংসদ হৈ সংসদত হৈ সময় কটালে অসমীয়াত কথাষাৰ আছে হৈ থকা হিয়ালে বোলে হাত ধৰিব নোৱাৰে ঠিক তেনেকৈ কৰ্মক্ষেত্ৰত ইলেকশ্যন আমি জিকিম বা জিকিলো বুলি ভাবি যদি কাম নকৰো ৰাইজৰ মাজত Namalam Sopor Pan Dhina Parman Biota Mointu Paniksina Aturkimi Academy Jifu affiliated to CBSE New Delhi. Admissions open for Montessori, LKG, UKG, class 1 to 9 for the session 2019 and 20. Facilities like boys and girls hostel, crash babysitter, art class on Saturday and Sunday. Registration forms are available at school office on all working days from first week of December 2018 from 8 a.m. to 1 p.m. Aturkimi Academy Difu, Rukasan Amlapati, Difu 782460. For more queries, please contact at the number given on screen. Free admissions for Montessori students sponsored by Aturkimi Society. Nilingkan kray silobot ke joktang. Nilikai ta mathada. Niliki piawot lakhapon loma. Kalite nilike berate mission along klang pamiloma. Nilikai ta mathada ke joka tengpen ke patini avar sai doma. Ningke hanga bang phophat ke joka vote lo dam lo puang thai doma. Ningke hanga party aphan. Kachiki klong isia kimia dici. Vote ke jok ang thek kot pen ke patini un adici VVPAT henlo. Nilining dorik ason anther thipen kang sai un adici. Lake isi salajong pen karjab adici lo. Lapen EVM along Cerap lok ahor mulo. EVM la pen VVPAT pen nang liko son si vote jok po. Keng kamisi polling booth arlo kilut. Vote ke jok ahem arlo kilut dam pen presiding officer si ballot unit pe karpo. Keng kam hini vote jok milo. Ballot unit along akilir abatan along ning ke hanga bang puamen mate ang tek pen pachiton ra ber ignon. Keng kam ke thom ake era tur klang loma ning ke hanga bang puamen adung ake era tur klang po. Keng kampli kang chap alu klang luma VVPAT along ke klang kang chap alu aphai lang ignoi haladak nang lining ke hanga bang phuamen mate ang thek klang luma labang so kang chap alu achet second proxy an siklang chonji la so aphilo te amina chi thui pen chebeng pet si siang deng along che thabdam thotpo VVPAT ke isi aki mi che thang klong adi chilo nili inut det pia mekar lapen nili chichini komata phansi vote ke jokvek ma lapen nili theklong lo kopima ning ke the klardak chingbar kri ke jokvek avot ning ke hang abang phua phan lelu pu ke patini pen ning che pang samjin na phan lo lasi vote ke jok hemar lo pen bar be aprang e phong VVPAT along patini te kang tha laki ke mesen alam lo jongsi electoral voter list along nang limem thap thelang puluti lapen nang li jongsi arkoi niphai isi inkoira sirkep an nang li arta ningkan krena kep choklo puluti
polling station ABLO aphan nang limen che thap dun pen democratic right ate non ke nang leji Lok Sabha election in koira sirke paput vote jok dun ignon. Ini siksa kelabon nila so cupen cerap leka cerap. Pipot lo nangina chusir ham tamle ingisu. Ini siksa kelabon nila so cupen cerap leka cerap cing sok taun elo. Nang cucut bu. Cepaking dan lo mati. Tangkalam lo ti oi cepaking cita. Madhari, lo nalok car beauty parlor long discount pibom ke. Kalang ma, konat lo lake. Di FVPAT arlo Iron Bridge adung rong supi along ke cengsi sopin so lapen so arlo dung kapamada dim lo. Kalang ma. Kalang lo, kecengsi sopin so lapen soar lo phat kapamada dim. Claret Beauty Unisex Parlor. Nang litum lada, hair straightening 40% off along, hair spa ake joy pen long ponikti. Facial 50% off, haircut 50% off, pedicure and manicure 50% off, hair color 25% off, hair curls 30% off, hair smoothing 40% off, hey hui long ponikti. Claret Beauty Unisex Parlor near Central Bank ATM, Iron Bridge, Rong Harpi, Rongbe Road. Claret Beauty Parlor. Lasinang itong napadar ipin na humrig no. I've been a voter for the last 11 years. I've always wondered if my vote counts or if the machine has recorded what I've pressed. I've always thought, what if there's a verification system which provides proof that I've voted for the candidate and the party of my choice. Introducing a system that can assure you. The voter verifiable paper audit trail or VVPAT is one answer to all my questions. This is one independent system attached to the electronic voting machines that allows the electors to verify that their votes are cast as intended. How to cast your vote using the EVM and VVPAT. Step 1. Enter the booth. The presiding officer will enable the ballot unit while you enter the voting compartment. Watch out for the green light on the EVM indicating the machine is ready. Step 2. Cast your vote. Press the blue button on the ballot unit against the name or symbol of the candidate of your choice. Step 3. See the red light. The red light against the name or symbol of the candidate chosen will glow. Step 4. See the print. Look for the transparent window of the VVPAT. Look for the printed paper slip showing the serial number, the name and the symbol of the candidate of your choice. The slip remains exposed for 7 seconds, then it gets cut and falls in the drop box of the VVPAT. VVPAT, the revolution in the electoral world. As a citizen of this country, I know what and who I voted. I experience trust, transparency and fairness. It's about verification and voters' satisfaction. Do not leave the polling station without looking at the VVPAT. This is a good thing. If your name is not in the electoral roll and you have completed 18 years of age as on 1st January 2019, then contact the BLO of your polling station to enroll your name and establish your democratic right to vote in ensuing Lok Sabha election 2019. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ
আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Dinamo Piputat Birtalong Wangtulo. Karbi Students Youth Assembly, Bokojan Regional Assembly atum Kachipatir Pipen Thirini Pai Thom Kep Arni Ada Porpai Kresia Por Malompen Upper Diopani LP School along KSYA Upper Diopani Area Assembly Arpuka Chelara Maike Padupon Birtanon Hejong Bokojan Ben Perangke Birtanang Pali Relison Tiso Pen Kichupam Pupon Amai Long Maike Pa Thepi Alam KSYA Bokojan Regional Assembly Organizing Secretary Edison Lek Thepe Sitan Pajermi Ponlo Alhuaman Ben KSYA Bokojan Regional Assembly Amai Pu Sarlong Teron Chunmang Lokiram Ing Dilapen Klembang Pu Ajit Teronatum Chitongdun Mai Long Pen An Alam Chingi Chingwai Parusi KSYA Song Klem Kedam Ki Mesen Japan Puthot Isi Ing Tang Kring Akimi Arpu Chelar Ponlo Mai Pu Lison Tiso Dun Mai Pi Jerga Tiso Pilapen Sanjera Tiso Pi Chunbang Jersong Tiso Rap Chunbang Lokima Tiso Pi Lapen Nivash Tiso Dihin Rimbang Ajit Tiso Sahema Chunbang Harba Monteron Chome Chunbang Relison Tiso Lunkana Chunbang Sema Tiso Pi Lokachar Lahin Achunbang Majuli Tiso Pi Lapen Majulika Terang Pi Lapen Bang Kep Bang Puang Pi Atumapan Klemang Arpu Pekpon Sila So Arpu Kimika Silar Amai Mesen Pen Pachun Ponlo Karbi Anglong Lapen West Karbi Anglong Angkang Havartin along ta Karbi Kur Phomai Kisengdam Japan Karbi Hemtun Pipen Kachiparaya Teng Thirini Pai Thom Kebra Isiani Pen Dilai Gate along Mate Borjana Hawara Parman Karbi Kur Phomai Kiseng Pona Birta Katni Sosa Hemalong Birta Napali Karbi Hemtun Pipen Karbi Anglong Lapen West Karbi Anglong Angkang Prekjama Hawara Long Karbi Kur Phomai Kiseng Japan Kachiparai Pon Tengpen Borjana Hawar Abaha Dilai Gate along Karbi Kur Phomai Seng Pon Tanglo Rajen Tiso Pen Kachiphan Pupon Amai Long Alhuaman Pen Karbi Kur Phomai Central Committee Amai Pu Ton Sing Be Kongchun Bang Moniram Rongpi Barithi Chinthong Sing Bamona Kongchun Bang Kanta Tisula Pen Karbi Kur Phok Khaya Tirim Karcho Amaya Kongchun Bang Amrit Ingti Pen Chenglong Pen Anatum Chitong Dun Si Mai RDP Du Bini Karbi Prime Time Birta Bangila Pans Kangton Boniklo Dumi Thakme Kurwang Thu